নাই বিজেপি সঁচা কথা কওক লাগে নে নাই নালাগে নেকি কোনে কোনে বিচাৰে যে বিজেপিয়ে ইলেকশ্যন খেলিব লাগে সবকে লাগে একদম এনে কৈছে না এনে উঠিবই এফালে সবে উঠিব কিন্তু আজি এটা কথা ৰেকৰ্ড কৰক আপোনালোকে কৈছে উঠিব লাগে আমি উঠিম লগত কিন্তু জিকিবও লাগিব জিকিম নে নিজিকিম মোৰ বিশ্বাস যে আজি আমাৰ যি উৎসাহ এই উৎসাহেৰে আমি ওদালগুৰি জিলাত বিজেপিয়ে এক বৃহৎ সফলতা লাভ কৰিম তাত কাৰো সন্দেহ নাই মই আপোনালোকক আগতীয়াকৈ অভিনন্দন জনাইছো এইবাৰ নিৰ্বাচনত আমি বৃহৎ বিজয় লাভ কৰিম শ্ৰদ্ধা ৰাইজ আমাৰ ইয়াতে 10টা সমষ্টি আছে পাঁচনৈ চেৰফাং ৰৌতা ধনচিৰি ভৈৰৱকুণ্ড হৰিচিঙা ননৈ চাৰফাং খৈৰাবাৰী উদয়বাৰী খালিংদুৱাৰ কোনটো ধাৰী এই 10টাৰ কোনটো ধাৰী এটানো নাহাৰো 10টা জিকিম দিলীপ 10টা জিকিম একদম জোশ আছে সঁচাই পুৰা 10টাতে কেণ্ডিডেট দিম নে 8টাত দিম 10টাত কেণ্ডিডেট দিম নে 7টাত দিম পুৰা 10টাত দিব লাগিব বাপৰে কিমানটা 10টা ঠিক আছে এতিয়া আজিৰ মিটিঙৰ পিছত মই আজি এমাহ জুলাই হ'ল নে আগষ্টৰ 10 তাৰিখৰ ভিতৰত মই প্ৰত্যেকটো MCL এৰ সমষ্টিত যাম হ'ব আৰু তাতে আজি যোন মিটিঙত আহিব পৰা নাই সিদিনাখন আমি সকলোকে মাতিম হ'ব আৰু সেই মিটিং হ'ব বিজয় সংকল্প আজি হৈছে কাৰ্যকৰ্তা সন্মিলন আৰু সিদিনাখন আমি পাতিম বিজয় সংকল্প সমাবেশ শ্ৰদ্ধা ৰাইজ আজি আমাৰ বাবে মুখ্যমন্ত্ৰী হিচাপে যিমান কৰিব লাগে আমি সিমানখিনি কৰিবৰ বাবে চেষ্টা কৰিছিলোঁ কেতিয়াবা বিটিআৰৰ ৰাস্তা বনাব লাগে বিটিআৰৰ পুঁজি নাই ৰাজ্য চৰকাৰে গুডউইল পেকেজ দিছে এবাৰ নহয় দুবাৰ 500 কোটি টকাৰ আজি আমি ৰাস্তা মঞ্জুৰ কৰিছো বিটিআৰত উন্নতি হোৱা নাই কোকৰাঝাৰত আমি মেডিকেল কলেজ কৰিছো তামুলপুৰত আমি মেডিকেল কলেজ কৰিছো আৰু ওদালগুৰিতো মেডিকেল কলেজ নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিছো আজি বিটিআৰত আমাৰ ৰাজ্য চৰকাৰৰ প্ৰচেষ্টাত বড়োলেণ্ড ইউনিভাৰ্চিটি নিৰ্মাণ হৈছে আৰু তাৰ লগে লগে কোকৰাঝাৰতো ইউনিভাৰ্চিটি আৰু ওদালগুৰিতো বড়োলেণ্ড ইউনিভাৰ্চিটিৰ কেম্পাছ নিৰ্মাণৰ আমি সিদ্ধান্ত লৈছো ভূটানৰ চৰকাৰৰ লগত কথা পাতিছো যাতে ভূটানৰ পানী ওদালগুৰি বাক্সা আৰু তামুলপুৰৰ ৰাইজে পাব পাৰে আৰু ইলেক্ট্ৰিচিটি নোহোৱাকৈ আমি যাতে খোৱা পানী পাব পাৰো বিটিআৰত আজি কেইবাটাও গুৰুত্বপূৰ্ণ ৰাস্তা অসম মালা আঁচনিৰে আমি নিৰ্মাণ কৰিছো আৰু ডাঙৰ দলং পাগলা দিয়াৰ দৰে নদীৰ ওপৰত এখন নহয় দুখনকৈ দলং ৰাজ্য চৰকাৰৰ পুঁজিৰে নিৰ্মাণৰ ব্যৱস্থা কৰা হৈছে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই বিটিআৰলৈ আহিছে গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়া বিটিআৰলৈ আহিছে আৰু বিটিআৰৰ নিৰ্মাণৰ বাবে আমাৰ
বিটিআর চুক্তি অনুসৰি আমি 2000 কোটি টকাৰ পেকেজ আমি মঞ্জুৰ কৰিছো। আজি বিটিআৰত পৰিৱৰ্তন হৈছে, কিন্তু এই পৰিৱৰ্তনৰ মূল তত্ত্ব এটাই যে এই পৰিৱৰ্তনে প্ৰত্যেকখন গাঁও আৰু প্ৰত্যেকজন মানুহৰ জীৱনত স্পৰ্শ কৰিব লাগিব। এই হৈছে আমাৰ লক্ষ্য। শ্ৰদ্ধা ৰাইজ, বিজেপিৰ প্ৰতিশ্ৰুতি হ'ব যে বিটিআৰৰ উন্নয়ন আৰু অসমৰ উন্নয়নে প্ৰতিখন গাঁও আৰু প্ৰতিজন ব্যক্তিৰ জীৱনক স্পৰ্শ কৰিব আৰু আমি বিটিআৰত উন্নয়নৰ এক নতুন ইতিহাস আমি ৰচনা কৰিম। শ্ৰদ্ধা ৰাইজ, বিটিআৰৰ নিৰ্বাচন আৰু বহুতো ৰাজনৈতিক দলে খেলিব। আমাৰ কাৰো লগত শত্ৰুতা নাই। কংগ্ৰেছত বাদ দি আমি কোনো ৰাজনৈতিক দলৰ লগতে আমাৰ শত্ৰুতা নাই। আমি মাত্ৰ এটাই স্বাৰ্থ যে বিটিআৰৰ উন্নয়ন আৰু বিটিআৰৰ বিকাশে প্ৰতিটো জনগোষ্ঠী আৰু প্ৰতিজন ৰাইজক স্পৰ্শ কৰিব লাগে। এই হৈছে আমাৰ সিদ্ধান্ত আৰু সেইকাৰণে আমি ৰাইজৰ বাবে বিটিআৰত নিৰ্বাচন খেলাৰ সিদ্ধান্ত লৈছো। শ্ৰদ্ধাৰ কাৰ্যকৰ্তা বন্ধু বান্ধৱীসকল, এটা কথা মনত ৰাখিব যে আমি কাৰো বিৰুদ্ধে ইলেকশ্যন উঠা নাই। বোলে কাৰ লগত ইলেকশ্যন উঠিছা, আমি কাৰো লগত ইলেকশ্যন উঠা নাই। আমি বিটিআৰৰ উন্নতিৰ বাবে ইলেকশ্যন উঠিছো। আপোনাৰ অপোনেণ্ট কোন, আপোনাৰ প্ৰতিদ্বন্দ্বী কোন? আমাৰ কোনো প্ৰতিদ্বন্দ্বীৰ নাম আমি নাজানো। আমি মাত্ৰ এটাই জানো যে বিটিআৰত সৰ্বস্তৰত বিকাশ হ'ব লাগে আৰু তাৰ কাৰণে বিজেপিক ৰাইজে ভোট দিব লাগে। আমি কাৰো বিৰুদ্ধে নহয়, আমি সকলোৰে লগত আছো। কিন্তু আমি এটা কথা এইবাৰ নিশ্চিত কৰিব খোজো যে আমি যোৱা 5 বছৰত শান্তি আনিলো আৰু এই বছৰত আমি বিকাশৰ গংগা আমি বিটিআৰলৈ নমাই আনিম। এই আমাৰ লক্ষ্য আৰু এই হৈছে আমাৰ উদ্দেশ্য।